ধাৰণা হয় তুমি কিন্তু মোকলৈ দেখিছা। অধিকাৰ নাথাকিলে অনাধিকাৰ চৰ্চা কৰিবলৈ আমাৰ ভয় লাগে বেছিটা। কিহৰ অধিকাৰ আছে? গীত গোৱাৰ অধিকাৰ। কিদৰে দেউতাই গতিকে আৰু যদি ভোগ বাজিছে সেই কথা তুমি হয়তো নাজানা। সেই কথা জানিলে হয়তো তুমি এইখন ঘৰলৈ আহিবলৈ এৰিবা। আকাশে এইটো কাম নকৰে নেকি? হাকুদা ঘৰখনৰ প্ৰতি উদাসীন হৈ পৰিছে। ক'ত থাকে, ক'ত খায়, ইহে জানে। কেতিয়াবা আহে আৰু কেতিয়াবা নাহে। কি হ'ল? বুঢ়া বাপেৰে চাউল আনিছো, যা বনাই পেটটো ভৰাই লওঁ। মই আহিলোঁ ৰাধা। কলৈ যোৱা তুমি? তোমাৰ কথাবোৰ শুনি আমাৰ ৰাধাৰ পেটত ৰাজভোগ সোমাই আছে। এতিয়া তোমাৰ কথাবোৰ শুনিয়ে তাই পেটটো ভৰাই লয়। ধনী দুলাৰে একো উত্তৰ দিব নোৱাৰি গুচি গ'ল। আৰু তই তাৰ কথাত ভুল গৈ সময় কটাই আছ হা? অথচ মই চাউল মুঠি কেনেকৈ যোগাৰ কৰিছো তাৰ বোলে কোনো খা খবৰ নাই। মই কি কৰিব লাগে? মই কি কৰিব লাগে বুলি তই সুধিছ? মই চহৰত গৈ কি কৰি আছো তই কি নাই দেখা নেকি? আৰু গৌৰীয়ে মোৰ লগত থাকি কি কৰিছে সেইবোৰ তই কি চকুৰে দেখা নাই নেকি? মই জানো তই ৰাস্তাৰ দাঁতিত মৰাখন খাওঁ যোৰ আৰু গৌৰীয়ে আৰু মানুহে মানুহৰ অথোৱা পইচা লয়। এইবোৰ যে গৌৰীয়ে কৰিছে তাই কি পেটটোৰ বাবে কৰিছে নেকি? ক'ব নোৱাৰো মই। ক'ব নোৱাৰিলে নহ'ব নহয়। একেখন চহৰতে সপ্তাহত দুবাৰ তিনিবাৰ কৰি তাই মোৰ কাষত থাকোঁতে যদি একেজন দিয়া মানুহে দুনাই আকৌ দুবাৰ দেখি যায় তেতিয়া তাই কি হ'ব এবাৰ ভাবি চাইছনে? আৰু তই যে মৰাখন খাওঁ যোৰা তই ধৰা কৰিলে কি হ'ব? মই মৰা মানুহ। মোৰ মৰা মানুহৰ মুখ আঁতৰাই চেলেং আঁতৰাই কোনো নাচা। কিন্তু আমাৰ এই গৌৰীয়েহে ধৰা পৰা সম্ভাৱনা। এদিন দুদিন তই মই সেইবোৰ যাব নোৱাৰো। কিয় যাব নোৱাৰ? ৰাস্তাৰ দাঁতিত মৰাখন খাওঁ দেখুৱাই মই মানুহৰ পৰা পইচা ক্ৰয় কৰিব নোৱাৰো। তেনেহ'লে তই চাকৰি নকৰ কিয়? এনেই চালা বৰ কথা। দুজনী গাভৰু ছোৱালী পোহপাল দিয়াটো কিমান কষ্ট একমাত্ৰ এই বুঢ়া বাপেৰে জানে। তোৰ যে দুজনীকৈ ভনীয়েৰা আছে সেইবোৰ কি চিন্তা কৰিছ তই? উপযুক্ত বয়সত বিয়া দিব লাগে। কিন্তু উপযুক্ত বয়স হোৱাটো আজি কিমান দিন হ'ল? এতিয়া কি দলা বিচাৰি মই মানুহৰ ঘৰে ঘৰে ফুৰিব লাগিব নেকি? নিজৰ ককায়েকটো হৈ অলৌ তলৌকৈ ঘূৰি ফুৰ, কিন্তু ভনীয়েৰা কি হৈছে কি খাইছে তাৰ কথা। তোৰ জীৱন অপদাৰ্থৰ জীৱন। আকৌ পাইছো তোৰ অপদাৰ্থৰ জীৱন।
পেটৰ ভাত মুঠি কাৰণে আনৰ ঘৰলৈ দৰবাৰত গৈ গৈ মই চাকৰি এটা যোগাৰ কৰিব নোৱাৰো তেনেহ'লে দেউতাকে তই সেই পথতে থকাটো বিচাৰ নেকি নিবিচাৰো মোৰ মতে ভিক্ষা খোজাটো দুৰ্বল মানুহৰ কাম দেউতাই ভিক্ষা খুজিব লগা হ'ল কিয় দুজনীকৈ গাভৰু জীয়েকক পোহপাল দিবৰ বাবে আমাৰ দেউতাই সন্মান বুলি কৰে আৰু অকণমানকে পোৱালি ল'ব লগা হয় তেনেহ'লে সেই গাভৰু জীয়েক জীয়াই থাকিব নালাগে সিহঁতে আত্মহত্যা কৰাই ভাল এটা সত্য যুগত জন্মি যদি ঘৰৰ চিন্তা কেৱল অভিভাৱকে কৰিব লাগে তেনেহ'লে সেই ছোৱালী জীয়াই থকা অধিকাৰ নাই কি কৰিব লাগে কি কৰিব লাগে বাৰু যদি নিজে দল নিৰ্বাচন কৰি ঘৰৰ পৰা গুচি যা নোৱাৰো তেনেহ'লে মোক কবি গৌৰী আৰু তোৰ কাৰণে ফাঁচি ৰচিবলৈ ময়ে যোগাৰ কৰি দিম তহঁতৰ সেই চকু পানী টোপালবোৰ মানিক মুকুতাৰ দৰে জিলিকি উঠে সঁচাকৈ যদি সেইবোৰ মানিক মুকুতা হ'লহেঁতেন তেনেহ'লে ময়ো খুব কান্দিলোহেঁতেন কিন্তু মই কান্দিব নোৱাৰো কন্দাটো মোৰ আদৰ্শ পাপ মানে মহাপাপ তুমি এই ৰাধাৰ পৰা লোৱা পেনটো কাৰ ৰাধাই কেনেকৈ পালে আধাক বুলি কিবা এটা লিখিবলৈ দিছে কেতিয়া দিছে অলপ আগতে তাৰমানে তুমি অলপ আগত ইয়ালৈ হয় আহিছে কিয় আহিছিলে কিয় মানে আপুনি দেখোন জানেই মাজে মাজে মই আপোনালোকৰ ঘৰলৈ আহোঁ আৰু ৰাধাৰ লগত কথা পাতোঁ মাজে মাজে নহয় তুমি সপ্তাহটো 6 দিন আমাৰ ঘৰলৈ আহা আৰু ৰাধাৰ লগত কথা পাতা এই কথা পতাৰ কামটো মই যোৱা 2 বছৰৰ পৰা লক্ষ্য কৰি আছোঁ এনেকৈ কি কথা পাতি গোটেই বছৰটো দিনটো বজাই দিবি সহজকৈ কোৱাৰ পাছত নুবুজিলে ৰাধাই এতিয়া বিয়া বয়স আৰু তুমিও বিয়া বয়সৰ ল'ৰা গতিকে 2 বছৰ কথা পতাৰ পাছত মই আৰু কথা পতাৰ সুযোগ দিব নোৱাৰো তাৰমানে ৰাধাই তোমাক ভাল পায় আৰু তুমিও ৰাধাক ভাল পায় গতিকে মোৰ কাম হৈছে তোমাক 2খন হাত মই মিলাই দিম হঠাৎ নহয় তাতকৈ সোধাত তোমাক কথাটো সোধাত ইমান পলম হ'ল ইয়াৰ কথা মই এতিয়া ভবা নাই নাভাবিলে নহ'ব ভাবিবই লাগিব ভাবিব মানে তুমি এতিয়াই ভাবিব আপুনি জোৰ কৰি ধৰি মোক বিয়া পাতিব খুজিছে কিয় এই জোৰ কৰি মানে তোমাৰ ডিঙিত ৰছী লগাই টানি আনি মোৰ ভনী ৰাধাজনীক গতাই দিব খোজা নাই আজিৰ পৰা 2 বছৰ আগতে তোমাৰ ডিঙিটো আমাৰ ৰাধাৰ ফালে আগবঢ়াই দিছা এতিয়া মোৰ কাম হৈছে তোমালোক দুয়োজনকে মিলন কৰি দিম ঘৰলৈ যাবলৈ মই দেউতাৰ লগত কথা পাতি বিয়াখন ঠিক কৰিম অসম্ভৱ তুমি যাব নোৱাৰা কিয় 2 বছৰৰ আগতে তোমাৰ দেউতাৰ খুজি ৰাধাৰ লগত প্ৰেমৰ যুগসূত্ৰ স্থাপন কৰিছিলা এই যে সকলোৱে এবাৰ ঘৰলৈ আহি থাকা সেই অনুমতি তোমাক দেউতাৰে দিছিল কথা নাছিলো কিন্তু বিয়াৰ সম্পৰ্কে মই দেউতাৰ লগত আলোচনা কৰাটো মোৰ মতে দেউতাই যদি তোমাক অনুমতি নিদিয়ে তোমাৰ মৃত্যু দিনলৈকে আমাৰ ৰাধাই বাট চাব এই বলাগতীয়া কথা কৈ মোৰ মূৰটো গৰম কৰি নল'বা মুঠতে তুমি ৰাধা কি কৰা নকৰা আজি কথা কৰিব লাগিব মানে আজি ইয়াতে কেনেকৈ হাতান নকৰিলে নহ'ব এইবোৰ কৰা কথা নহয় দৌৰ জুলুম কৰা এই সময় তুমি কেতিয়াবাই অতিক্ৰম কৰি গৈছা তেনেহ'লে আনুষ্ঠানিকতাৰ বাবে মোক সময় লাগিব আনুষ্ঠানিকতা মোৰ বাধা নাই সেইবোৰ তোমালোকৰ ঘৰতো কৰি ল'ব পাৰিবা মানে কি জানা ৰভাক সাজি ভোজ ভাত খুৱাই ৰাধাক বিয়া দিবৰ পৰাকৈ আমাৰ হাতত সিমানো সম্বল নাই আপুনি হঠাৎ মোক আক্ৰমণ কৰি ভাল কাম কৰা নাই আক্ৰমণৰ সন্মুখীন তুমি এতিয়াও পোৱা নাই আৰু যিদিনা তুমি আক্ৰমণৰ সন্মুখীন হ'ব সেইদিনা মই মানৱীয় এটা ৰূপ লৈ তোমাক এটা দানৱীয় ৰূপ লৈ তোমাৰ কলিজাটো হাতৰ তলত থৈ সেই কলিজাটোৱে তোমাৰ উত্তৰ দিব নোৱাৰে কোনোবা চাহৰ দোকানত নাস্তা বনাই চুপাই খাম দুজনীকৈ গাভৰু ছোৱালী ঘৰত থকাৰ পাছত মোৰ মানসিক অৱস্থা কেনে হ'ব পাৰে তুমি ভাবি চাইছা আৰু মোৰ দেউতাই বেমাৰী দেহাটো লৈ কেনেকৈ ভিক্ষা খুজি ফুৰে সেইবোৰ তুমি দেখিছা আৰু কেতিয়াবা ক'ৰবাত শুনিছা সেইবোৰ তুমি উপলব্ধি কৰিব নোৱাৰা কাৰণ তোমালোকৰ ঘৰত বাইক নাই
থকা হৈ বুজিলা ককাই ভাই মোৰ কুকুৰ জানা কিমান সুন্দৰ আপুনি আপোনাৰ ঘৰৰ কথা কৈছে মোৰ ঘৰৰ কথাটো আপুনি নাজানে তোমাৰ কোনো সমস্যা যদি তোমাৰ কিবা সমস্যা আছে তাতে তুমি মোক ক'ব পাৰা মই তোমাৰ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিম মোৰ ঘৰত এজনী বাইদেউ আছে তাই দিন ৰাতি সমানে কান্দি থাকে আৰু দেউতাৰ চকুত টোপনি নাই এতিয়া যদি মই আপোনাক কওঁ আপোনাৰ ভনীজনীৰ বাবে আপুনি যিদৰে বিয়া হৈ পৰিছে ঠিক সেইদৰে বিয়াখনত আক্ৰান্ত কৰিবলৈ আপুনি মোক কি সহায় কৰিব যি কৰিলে তোমাৰ ঘৰটো শান্তি হয় তোমাৰ বাইদেউৰে মংগল হয় মই তাকে আপুনি কথাটো অন্যভাৱে নলয়তো নাই 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 মই মানে তুমি মোক কথাটো তোমাৰ কিছু বুজাই দিম মোৰ বাইদেউক আপুনি বিয়া কৰাব লাগে বিয়া মোৰ বাইদেউক আপুনি বিয়া কৰাব লাগে হ'ব এইটো মোৰ কাৰণে কি সাধাৰণ কথা বুজিছা তোমালোকৰ ঘৰত যদি বাইদেৱে কিবা অসুবিধা পাইছে তোমালোকৰ দেউতাৰ চকুত অহা নাই তেন্তে মই বিয়া কৰিব আপত্তি এটা কাম কৰিবা তোমাৰ বাইদেউ ইয়ালৈকে লৈ আহিবা মই তেওঁক ক্ষীৰত খেলোঁ পিন্ধাই আপুনি এই কথাটো ভুলকৈ কোৱা নাইতো নাই 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 মই ভুলকৈ কোৱা নাই তুমি কিন্তু মোৰ ৰাধাৰ ভনীৰ লগত মোৰ বাইদেউক আপুনি বিয়া কৰালে আপোনাৰ ভনীক ৰাধাক মই ইয়াৰ পৰা মোৰ ঘৰলৈ লৈ যাম তুমি এইটো ভাবিছিলা তোমাৰ বাইদেউৰ প্ৰস্তাৱ দিয়াৰ লগে লগে মই প্ৰস্তাৱ নাকচ কৰিম অজুহাতে তুমি মোৰ ভনী ৰাধাক প্ৰত্যাখ্যান কৰিম কিন্তু নহয় জানা সেই বিয়া মোৰ কাৰণে এটি সাধাৰণ কথা যুৱ জীৱনৰ হেঁপাহত আৰু তাগিদাত তোমাৰ বাইদেউক মই বিয়া কৰাম বুলি কথা দিয়া নাই মই কথা দিছোঁ এগৰাকী নাৰীৰ জীৱনৰ স্বাৰ্থত তুমি যাব পাৰা ৰিংকু কথাটো বেয়া হ'ল নেকি এইবোৰ মোৰ কাৰণে যদি মামুলি কথা ভাবিছোঁ এই চা এজনী ছোৱালী বিয়া কৰি অনাৰ পাছত যদি সেই ঘৰখনৰ মংগল হয় শান্তি হয় তেনেহ'লে মই বিয়া কৰোৱাত আপত্তি কি ৰিংকু দাদা জীৱনত যিমান পাৰ উপকাৰ কৰি যাম কিন্তু অপকাৰ নকৰি ভাল কৰিছ দেই এতিয়া কিন্তু যাবলৈ সাধু মোক এনেকৈ বিয়াৰ আগত তেওঁৰ ঘৰলৈ পঠিয়াই দিবলৈ তোৰ অলপো বেয়া নালাগেনে? তাৰ বাহিৰে যে অন্য উপায় নাই ৰাজ স্বয়ং মোৰ পূৰ্ব কেইখন বিয়া পাতি তোক উলিয়াই দিবৰ বাবে আমাৰ হাতত ইমানো সম্ভৱ নাই ইয়াৰে যে প্ৰায় আহি থাকে বিচিন নামৰ ল'ৰাটো সেয়ে আমাৰ ৰাধাক বিয়া কৰে আৰু ময়ো কথা দিছোঁ যে তাৰ বাইকৰ মই বিয়া কিন্তু কথাটো দেখোন একেই থাকে কিয় এজনী যাব আৰু আন এজনী সোমাব এই সমস্যা দেখোন মোৰ একেই থাকে তই একো চিন্তা নকৰিবি দেউতা ৰাধা আৰু গৌৰী বিয়া দুখন হৈ গ'লে তোৰ চকুত ভালকৈ টোপনি আহে ৰাধা এইটো বৰ বিকেটটো ল দেউতা যেতিয়া শুবলৈ ল'ব সীতালৰ মূৰতে তই জ্বলাই দিবি